আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। ওদালগুৰিৰ শৈশৱতেই ঘাটমাউৰা হোৱা তিনি ভগ্নীৰ কৰুণ কাহিনী। চৰম আৰ্থিক দৈন্যতা আৰু নিৰাপত্তাহীনতাত ভুগিছে তিনি ভগ্নীয়ে। পঢ়া শুনা সামৰি দুই ভগ্নীৰ দায়িত্ব লৈছে জ্যেষ্ঠ ভগ্নীয়ে। উৱলি যোৱা ঘৰত পাৰ কৰিছে দিন ৰাতি আৰু চৰকাৰৰ পৰা এতিয়া বিচাৰিছে সহায়ৰ হাত। এটা অতি দুখজনক বিষয় বুলি ক'ব লাগিব এই মুহূৰ্তত, যিহেতুকে বিগত প্ৰায় 2টা বৰ্ষই কৰোণা মহামাৰীৰ এই যি প্ৰকোপ বা এই যি মহাপ্ৰলয়ৰ বাবে স্তব্ধ হৈ পৰিছে সকলোৰে জনজীৱন। সকলোৱে এই সময়খিনিক আৰ্থিক দৈন্যতাৰ নানান সমস্যাত পাৰ কৰিবলগীয়া হৈছে। আৰু আমি আজি জনাই আছো এটা কৰুণ কাহিনী, যিহেতুকে ঘাটমাউৰা হোৱা তিনি ভগ্নীৰ কৰুণ খবৰ আমাৰ হাতত আহি পৰিছে। আৰু চৰম আৰ্থিক দৈন্যতা আৰু নিৰাপত্তাহীনতাত ভুগিছে এই তিনি ভগ্নীয়ে। পঢ়া শুনাৰ সামৰি এতিয়া দুই ভগ্নীৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে জ্যেষ্ঠ ভগ্নীয়ে। উৱলি যোৱা এই ঘৰতেই পাৰ কৰিবলগীয়া হৈছে এতিয়া দিন ৰাতি আৰু চৰকাৰৰ লগতে ৰাইজৰ পৰা এই তিনি ভগ্নী এতিয়া বিচাৰিছে কিছু সহায়ৰ হাত। মোৰ নাম মীৰা গৌৰ। মোৰ মা 4 বছৰ আগতে ঢুকাল। জণ্ডিছ হৈ দুটা পেৰালিছ হৈ ঢুকাল। 2 বছৰ হ'ল। মই পঢ়ি আছিলোঁ। দেউতা ঢুকোৱাৰ পিছত মই পঢ়া বাদ দিবলগীয়া হ'ল। কাৰোবাৰ ঘৰত ঘৰ কাটি মুচিবলগীয়া হ'ল। মুচি পেটৰ ভাতটো খাই আছোঁ আৰু কাম কৰি। পইচা পাতি 100 টকা, ক'ৰবাত 200 টকা এনেকৈ ভণ্টিক পঢ়ুৱাই আছোঁ। আমি দুজনীয়ে কাম কৰোঁ। চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই। চাউলটো পাওঁ। সদায় নহয়, কোনোবা দিনাহে মাজে মাজে কাম কৰিব যাওঁ। চলা অসুবিধা বহুত হৈছে। আমি চৰকাৰৰ ফালৰ পৰা সহায় বিচাৰোঁ আগলৈকে চলিবৰ কাৰণে। পিতৃ মাতৃ হেৰুৱাৰ পিছত নিজে কাম কৰি নিজৰ ভাতমুঠি মোকলাব লগা হৈছে। গতিকে আমি পোনপ্ৰথমে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ। এয়া 64 নম্বৰ পানেৰী বিধানসভা সমষ্টি, বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ সমষ্টি। গতিকে তেখেতৰ বিভাগীয় মানুহ পঠাই এই বাতৰিটো সম্প্ৰচাৰৰ পিছত তেখেতে নিশ্চয় গম পাব। গম পোৱাৰ পিছত মানুহ পঠাই তেখেতে মানুহ পঠাই এই দুৰ্ভগীয়া ছোৱালীকেইজনীৰ ব্যৱস্থা ল'ব লাগে। আৰু খৈৰাবাৰী সমষ্টি এইটো পৰিষদীয় সমষ্টি। গতিকে আমি ভৱেন বড়ো মহোদয়কো অনুৰোধ জনাইছোঁ, গতিকে কিবা এটা ব্যৱস্থা কৰিব লাগে। আৰু চৰকাৰৰ যি আঁচনি, যে বেটী বচাও বেটী পঢ়াও যি আঁচনি, এই আঁচনিয়ে আচলতে এইবিলাক দুৰ্ভগীয়া পৰিয়ালত ঢুকি পোৱা নাই। গতিকে আমি অনুৰোধ জনাব বিচাৰোঁ চৰকাৰৰ তেখেতসকলৰ বিভাগীয় মানুহবিলাক ইয়াত পঠাব লাগে, পঠাই তেখেতসকলৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সদাশয় কোনোবা ব্যক্তিয়ে যদি কিবা সহায় কৰিব বিচাৰিছে